অ' দাদা বহিছে। কেনেকুৱা খবৰ? ভাল ন? নতুনকে দোকান এখন খুলিছে বুলি কোৱা শুনিছিলোঁ। দোকান এখন খুলিছে বুলি কোৱা শুনিছিলোঁ। খুলিছো। অ' কি পায়নো ইয়াত? হয় হয় হয়। বস্তু পায়। অ' বস্তু পায়। কি বস্তু পায়নো ইয়াত? ইয়াত চকী, ডাইনিং টেবুল চব পায়। হয় নেকি? পালেং পায় নাপায়? পালেং পায়। আলনা পায়নে? আলনা পায়। আলনা পায় ন? চব পায়। হয় নেকি? আচ্ছা এনে ঠগা পায় নাই ঠগা? ঠগা কোনটো ঠগা? ঠগা যে এই যে আপোনাৰ কীৰ্তন ঘোষা যে থৈলে কিতাপবোৰ থোৱা ঠগা কিতাপ ঠগা পায়নে? পায়। আচ্ছা শৰাই পায় নাপায় শৰাই? শৰাই পায় নেকি? আচ্ছা আৰু কি পায় আপুনি দেখুৱাওকচোন বস্তু চাওঁ। হয় হয়। ডাইনিং টেবুল চব পায়। আচ্ছা তাৰপিছত এইবোৰ পায়। আলনা পায়। এইবোৰ আলনা? ফিটিং কৰা নাই ন? আচ্ছা। তাৰপিছত এইবোৰ পায়। এইবোৰ পায় ন? আৰু কি পায় আপোনালোকৰ দোকানত? মোৰ দোকানত বস্তাত পালেং এইবোৰ চোৱা। কিবা এইবোৰ বক্স পালেং এইবোৰ বক্স। হয় নেকি? এইটো ৰং কোৱা হয়। এইবোৰ ৰং নাই কৰা? ৰং কৰিব তাৰমানে এইবোৰ? এইবোৰ ৰং কৰি আছে। আচ্ছা কোনে কৰিব ৰংবোৰ? ৰাজু দিছে। কোনে? ৰাজু দিছে। ৰাজু দিছে কৰিব? আচ্ছা আৰু কি আছে দেখুৱাওকচোন আপোনালোকৰ দোকানত দেখুৱাওক। আৰু এই চেণ্ডাৰ টেবুল পালেং চব। বঢ়িয়া লাগিছে বঢ়িয়া বাৰু ধুনীয়া লাগিছে। এইবোৰ আছে নেকি? এইবোৰ বক্স পালেঙৰ চাইড। এইবোৰ বক্স পালেঙৰ চাইড? এইবোৰ চোৱা। আচ্ছা ক'ত? আচ্ছা এইবোৰ ন? আচ্ছা এইবোৰ ড্ৰেছিং শ্ব'কেছ আছে ন? আচ্ছা এইবোৰ চোফাবোৰ ফিটিং কৰিলেই হ'ব তেতিয়া? আচ্ছা এইটো কি? এইটো দান পাত্ৰ? কি এইটো? এইটো দান পাত্ৰ ন? পইচা ভৰাব ইয়াত? আচ্ছা বঢ়িয়া আপোনাৰ গডৰেজো আছে নেকি? এইটো বিকিবলৈ আনিছে নেকি? ইয়াত পইচা ভৰাব ন? বহুত পইচা সোমাব দেই। দোকানৰ পইচা নহয় এইবোৰ নামঘৰত দান পাত্ৰ। ঠিক আছে দেই মোৰ ফোন আহিছে। কোনে কৈছে ৰং কোনে কৈছে? হৈ গ'ল?